মহিলা আমার আইমাতৃ আমাক বহুত কমপ্লেইন দিছে যে এই চাকরির ক্ষেত্ৰত বিরাট আফসোস তার ল'ৰা ছোৱালী পঢ়ি আছে বিরাট কিবা একটা উপায় কৰিব পাৰিলে ভাল আছিল বহুত চাকরির কারণে চেষ্টা কৰি আছে বেকার হৈ আছে ল'ৰা ছোৱালী তো আমি খবৰ লম আমি চাম আমি খবৰ লম দেই তো সেইখিনি কথা তো আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে অহা 13 তাৰিখত সকলোৱে ওলাই আহক নিশ্চয় যাব আপোনালোকে নাম্বা থাঙাম্বা কোকৰাঝাৰত আহক আমাৰ বিটিচি ৰাইজৰ কাৰণে খুব লাখি বুলি আমি ক'ব পাৰোঁ যে আমি নতুন চৰকাৰ অহা পিছতে আমি যোৱাকালি আমি ক'ত কৰিছিল যোৱাকালি বিজনীত আমি কৰিছিলোঁ বিজনী জিলা হিচাপে আৰু ইয়াৰ পিছত চালবাৰী জিলা হিচাপে আমি কৰিম অহাকালি আমি তামোলপুৰ আৰু ওদালগুৰি দুটা জিলাত কৰিব তো অহা 13 তাৰিখত প্ৰাইম মিনিষ্টাৰ আহিব বুলি শুনি আছে না खोनादों ना नरेंद्र मोदी प्राइम मिनिस्टार আহিব ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ লাখি বুলি আমি ক'ব পাৰোঁ যে ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আমাৰ বিটিচিত আহি আছে ইমান সহজ নহয় এজন প্ৰাইম মিনিষ্টাৰক আমাৰ নিচিনা জায়গাত আজি আহিবলৈ কাৰণে প্ৰস্তাৱ দিছে আমি লাখি বুলি আমি ক'ব পাৰোঁ যেহেতু প্ৰাইম মিনিষ্টাৰ আহিব আমি বিটিচিবাসী ৰাইজৰ কাৰণে নিশ্চয় কিবা ভাল এটা উপহাৰ আমি আশা কৰি আছোঁ এনে নাহে আপোনালোকে চাওক প্ৰাইম মিনিষ্টাৰে যেতিয়া নেকি মধ্য প্ৰদেশত যাব বা কেৰেলাত যাব বা তামিলনাডুত যেতিয়া যাব বা অসমত গুৱাহাটীত আহিব বা যেতিয়া মানে মণিপুৰত যাব যেতিয়া নেকি বেংগলত আহিব বিহাৰত যাব তেতিয়া কিমান হাজাৰ হাজাৰ কোটিৰ পেকেজ দি পেলাই যায় শুনি আছে আপোনালোকে যেনিবা বিহাৰত কেতিয়াবা আহে বিহাৰত আহিলে আপোনালোকে শুনিব